সুপ্ৰভাত সকলোলৈকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি গ'লোঁ দেৰগাঁৱত হৈ থকা বাণিজ্য মেলালৈ বুলি। তাৰপাছতে ভিতৰলৈ সোমাই গৈ দেখিলোঁ এনেকৈ দোকান আছে, মণিপুৰী গল্ডৰ হয়। প্ৰথমতে আচাৰৰ দোকান আছিলে, তাৰপৰা এইটো কি চিনি পাইছেনে? এইটো মাটিৰে বনোৱা সুতুলি হয় আৰু এইটো হালধীয়া কালাৰটো হৈ গ'ল আপোনাৰ বাঁহেৰে বনোৱা সুতুলি হয়। তাৰপাছত এয়া আহিলোঁ, এইটো আকৌ খেল আপোনালোকে খেলি পাইছেনে? মই হ'লে আজিলৈকে এইটো খেলি এটকাও পোৱা নাই দেই। তাৰপাছত এয়া কাপোৰৰ দোকান হয়, এয়া আকৌ ঘৰত বনোৱা আয়ুৰ্বেদিক বনৌষধি। তাৰপাছতে এয়া তথাপিতো মনটোৱে মানে নামানিলে যে খেলিলোঁ, 21 নম্বৰ দিলোঁ কিন্তু একোৱে নাপালোঁ। চাব দেই, 4 নে 5তহে লাগিলেগৈ টিকেটটো গৈ, একো নাপালোঁ। আৰু মাইনীয়ে ভিডিঅ'টো কৰাৰ বাবে মুখখন কাট খাই গ'ল, তাই উলিয়াব নোৱাৰিলে। এয়া 5তহে লাগিলেগৈ। তাৰপাছতে এয়া এতিয়া আহিলোঁ, এয়া বাঁহ আৰু বেতেৰে বনোৱা ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক। তাৰপৰা এইটো আকৌ মিনি চাৱাৰ 150 টকা বোলে। এইখিনি আৰু খেলা বস্তু ল'ৰা ছোৱালী আৰু পূজাৰ কথা বহুতেই ভাল পায় ল'ৰা ছোৱালীবিলাকে। তাৰপৰা এইখিনি কেঁচা সোণৰ গহনা, অসমীয়া গহনা আচলতে, কেঁচা সোণ নহয়। তাৰপৰা এয়া আচাৰ ল'লোঁ, আমৰ আচাৰ ল'লোঁ, জলফাই আচাৰ ল'লোঁ। আচাৰ আকৌ কেজি 400 টকাকৈ বুলি ক'লে, এপোৱাত বোলো 100 টকা। তাৰপৰা এয়া মিঠাই খালোঁ। আজিলৈ বাই বাই।